নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল বৰ্তমানে আপোনালোকে যিখিনি কুকুৰা দেখিবলৈ পাইছে এইখিনি হৈছে লোকেল কুকুৰা আৰু ইহঁতৰ বয়স হৈছে 50 দিন। এই ভিডিঅ'টোত আমি আপোনালোকক জনাম যে 50 নম্বৰ দিনাখনলৈকে এই লোকেল কুকুৰাই কিমান দানা খালে আৰু 50 দিনত ইহঁতৰ ওজন কিমান হয় সেই বিষয়ে। এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো বজাই দিব। বন্ধু বান্ধৱীসকল আমাৰ লগত এতিয়া প্ৰায় 200টা লোকেল কুকুৰা আছে আৰু এই লোকেল কুকুৰাবোৰে এতিয়ালৈ মানে 50 নম্বৰ দিনাখনলৈকে প্ৰায় 160 কেজিমান ষ্টাৰ্টাৰ দানা খালে। লোকেল কুকুৰাৰ কাৰণে যিটো ষ্টাৰ্টাৰ দানা আহে সেইটো আমি ইহঁতক খাবলৈ দি আছোঁ, লগতে ইহঁতক আমি অলপ ধানো খাবলৈ শিকাই আছোঁ। আৰু এই লোকেল কুকুৰাবোৰে এতিয়ালৈ প্ৰায় 5ৰ পৰা 6 কেজিমান ধান খালে, প্ৰায় 160 কেজিমান ষ্টাৰ্টাৰ দানা খালে আৰু প্ৰায় 5ৰ পৰা 6 কেজিমান ধান খালে। আৰু ইয়াৰ উপৰিও ইহঁতক আমি এতিয়ালৈ 3টা ভেকচিন দিলোঁ। 7 দিন বয়সত ইহঁতক আমি F1 ভেকচিন দিছিলোঁ, যাক ৰাণীখেত ভেকচিন বুলিও কোৱা হয়। 14 দিন বয়সত ইহঁতক আমি IBD ভেকচিন দিছিলোঁ। 21 দিন বয়সত কুকুৰাবোৰক ৰাণীখেতৰ বুষ্টাৰ ড'জ দিব লাগে, কিন্তু এইবাৰ আমি ইহঁতক ৰাণীখেতৰ বুষ্টাৰ ড'জ নিদিলোঁ। 28 দিন বয়সত ইহঁতক আমি IBDৰ বুষ্টাৰ ড'জ দিছিলোঁ। আৰু ইয়াৰ উপৰিও ইহঁতক আমি মাজে মাজে ভিটামিন আৰু কেলছিয়াম খাবলৈ দিছিলোঁ। আৰু এতিয়া যিহেতু গৰম বেছি হৈ আছে সেইকাৰণে আমি ইহঁতক ভিটামিন আৰু কেলছিয়াম দিয়া বন্ধ কৰিছোঁ। আৰু এনেকৈ পোহপাল দিয়াৰ পাছত 50 দিনত ইহঁতৰ ওজন কিমান হয় সেইটো এতিয়া আমি আপোনালোকক দেখুৱাম। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি 2টা কুকুৰা ধৰি ল'লোঁ। ইয়াতে এটা মতা কুকুৰা আছে আৰু এজনী মাইকী কুকুৰা আছে। আৰু এতিয়া আমি ইহঁতক ওজন কৰিম। আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 2টা লোকেল কুকুৰাৰ ওজন দেখুৱাইছে 755 গ্ৰাম। 50 দিনত 2টা লোকেল কুকুৰাৰ ওজন দেখুৱাইছে 755 গ্ৰাম। যদি 2টা লোকেল কুকুৰাৰ ওজন 755 গ্ৰাম হয় তেনেহ'লে সেই হিচাপে গড় ওজন কিমান হ'ব? 377.5 গ্ৰাম। মানে 50 দিনত এটা লোকেল কুকুৰাৰ ওজন কিমান আহিছে? 377.5 গ্ৰাম। বন্ধু বান্ধৱীসকল এই লোকেল কুকুৰাবোৰক আমি এতিয়ালৈ যেনেকৈ চোৱা চিতা কৰিছোঁ আৰু লগতে ইহঁতক যেনেকৈ দানা পানী খাবলৈ দিছোঁ সেই হিচাপে ইহঁতৰ ওজন কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব।